তো এইফালে এজন বান্ধৱী লগ পালোঁ। হাই, হেল্ল'। কেনেকুৱা হ'ল এক্সাম? বেয়া। তো হেল্ল' এভৰিৱান, দিছ ইজ মি এণ্ড কাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ টাইটেল আছে আপোনালোকে নিশ্চয় গম পাইছে আজি কি ভিডিঅ'। চ' আজি আছে পলিটিকেল চায়েন্স। চ' এতিয়া বাজি আছে প্ৰায় 7টা মানে ৰাতিপুৱাই উঠছোঁ আৰু 5টা মানত। চ' এতিয়া মানে অলপমান এইকেইটা বাদ দিয়া। তো মেইন কথা এটা হ'ল গাইজ, আজি আছে পলিটিকেল চায়েন্স আৰু কথা এটা হ'ল আজি হৈছে 16 তাৰিখ, সৰস্বতী পূজাও গ'ল, যোৱাকালি ভাসানিও গ'ল। চ' কি ক'ম আৰু না, মানে ভিডিঅ' চিডিঅ' এনেকুৱা কৰাই নহ'ল, মানে ইফালে ঘূৰাতে একদম আং বাং ইফালে আং বাং কৰাতে দিনবিলাক গ'ল আৰু না। তো গাইজ চাই থাকক আজি এক্সামটো কি হ'ব আৰু না। যিসকলে দিবা তো বহুতে লাষ্ট ভিডিঅ'টো চাব পাৰে, স্ক্ৰীণত কাঢ়িছোঁ ইংলিছৰ দিনাখন, মানে বহুতে ভাল ৰেচপঞ্চে পাইছোঁ আৰু না। চ' আপোনালোকে সকলোৱে কমেণ্ট কৰিছে, তো বহুত ভাল লাগছে। আৰু যিসকলে কৰা নাই সকলোৱে কৰিব। আৰু আজি কাৰ পলিটিকেল চায়েন্স আছে তলত কমেণ্ট কৰি দিবা, আৰু কাৰ কেনেকৈ ভিডিঅ'টো মানে এক্সাম এটা দি উঠিয়ে ভিডিঅ' এটা দিয়া হ'ব না। তো ৰিভিউ এটা তলত কমেণ্ট দিলেই হ'ল আৰু না। চ' আজি মোৰো আছে, চ' কি হ'ব না। তো ভিডিঅ'টো সকলোকে চাই থাকক, দেখাবলৈ চেষ্টা কৰিম। আৰু সৰস্বতী পূজাও গ'ল, পৰহি গ'ল, যোৱাকালি ভাসানি গ'ল। তো কি ক'ম আৰু না। তো ভিডিঅ'টো সকলোকে চাই থাকক আৰু গাইজ এনজয় কৰি থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া বাজি আছে 7টা, অলপমান পঢ়োঁ। তাৰপিছত 1:30টাতহে আছে এক্সাম। ৰাতিপুৱাৰ টাইমে বেষ্ট গাইজ। এটা কথা, ৰাতিপুৱাৰ সময়তে বেষ্ট, মানে এক্সাম দিবৰ কাৰণে এক্সাম দিবা ৰাতিপুৱাৰ সময়তে বেষ্ট। আৰু মানুহ চাই থাকোঁ, কাৰণে মানুহ চাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি সময় নকৰোঁ, মানে ৰাতিপুৱাই ভাল লাগে এক্সাম দিবা। দুপৰীয়া ইমান দেৰি গাইজ, 1:30 বজাত। তো দোস্ত আৰু এটা কথা, মানে আজিৰ পৰা হৈছে ষ্টেটাছে, মানে চবতে দেখা পাই আছোঁ, মানে আজিৰ পৰা HSLC মানে মেট্ৰিক আজিৰ পৰা আৰম্ভ। চ' যিসকলে দিবা তাহাঁতকো অল দ্য বেষ্ট। চ' মোৰো আজি আছে পলিটিকেল। তো কি ক'ম আৰু না গাইজ, মানে ভয় লাগি আছে। এতিয়া প্ৰায় বাজিল 9টামান। চ' এতিয়া মানে অলপ পঢ়ি নাই, বাহিৰৰ ফালে আহিলোঁ আৰু না। চ' আৰু অলপ পিছত পঢ়িম, মানে অলপমান ইমান দেৰি থাকবা নোৱাৰোঁ গাইজ। মোৰ এটা বেমাৰ আছে, মই 1 ঘণ্টা বা 2 ঘণ্টা তাৰ সময় বেছি থাকবা নোৱাৰোঁ, বহি না, মাথা চাথা একদম গৰম হৈ যায়। তো মানে 1:30টাৰ পৰা নাই, ইমান অত্যাচাৰ, ইমান দেৰি। চ' মেট্ৰিকটোতো এবাৰ 9টাৰ পৰাই হ'ল নেকি। চ' ৰাতিপুৱাৰ টাইমে বেষ্ট, মানে এক্সাম দিয়া ৰাতিপুৱাই বেষ্ট গাইজ। তো যিসকলে HSLC দিবা তাহাঁতক অল দ্য বেষ্ট। আৰু মোৰ আজি পলিটিকেল আছে। তো কি ক'ম আৰু না, HS আৰু HSLC এইখিনি টাইমত, মানে এই ফেব্ৰুৱাৰী মান্থত বহুত কি ক'ম আৰু না। তো চাই থাকক ভিডিঅ'টো শেষলৈকে গাইজ। ফাইনেলি আহি পালোঁ কলেজ। চববাৰ মানুহ চাব দোস্ত, কিমান মানুহ এক্সাম দিয়া গাইজ, মানুহ চাব নেকি। চ' এইফালে চাওক মানুহ গাইজ, চবফালেদি মানুহ। চ' সেইদিনাৰ দৰে মানুহ হৈছে আৰু না আজিও। চ' আজি চব বহুতৰে পলিটিকেল আছে আজি। চাই থাকক ভিডিঅ'টো। ফোনে আহি পালোঁ আৰু না কলেজত। তো চাই থাকক। তো গাইজ ফাইনেলি এজন লগৰে লগ পালোঁ। চ' কেনেকুৱা হ'ব আজি এক্সাম? কুৱেশ্যন লিখাবলৈ ভাল পাওঁ। সেইদিনা ইংলিছটো কেনেকুৱা গ'ল? ইমান ভাল হোৱা নাই। হা, ভাল হোৱা নাই। আজি সকলোৱে যাব আৰু না, চবে যাই আছে। চ' চাবি আৰু তুইও। তো দোস্ত এতিয়া সোমিব দিলে আৰু না, প্ৰায় মানে এণ্ট্ৰি কৰিলোঁ ৰুমবিলাকত, চাব পাৰে এইফালে। চ' জুম কৰি দেখাইছোঁ একবাৰ, চাওক মানে সকলোৱে কিবা সোমিব ৰেডি এইবাৰ। চ' ময়ো সোমিম অলপ অলপমান খালে বা দিয়ক, তাৰ আগতে অলপমান চাই আছোঁ কি আহিব, মানে একদম ভয় লাগি আছে গাইজ, কি হ'ব নহয়। লগৰবিলাক সেইফালে আছে, মাতিছিলোঁ গাইজ, কি ক'ম আৰু না, চাৰিওফালে মানুহ কেৱল মানুহ হ'ব। এতিয়া সকলো বহুতৰে পলিটিকেল আছে গাইজ, মানে আৰু MILৰ দিনো হ'ব। তো অলপমান চাওঁ এতিয়া, এক্সামৰ পিছত লগ পাই আছোঁ গাইজ। তো চাই থাকক দোস্ত সকলোকে। তো দোস্ত ফাইনেল এক্সাম শেষ হ'ল আৰু প্ৰায় মানে 4:30 হ'ল, মানে 5 মিনিট আগতে ওলালোঁ মই। চ' মানুহবিলাক ওলাল, এইফালে চাওক বহুতেই ওলাই আছে। চ' এতিয়া ভিডিঅ' বনাব অলপমান লাজ লাগি আছে আৰু না, মানুহটো আছে, চাই থাকক। তো দোস্ত এতিয়া ঘৰত যাম আৰু কি ক'ম আৰু না, ঘৰত যাই ৰিভিউ এটা দিম। শুই আছোঁ ঘৰত, চাই থাকক ভিডিঅ' এটা। তো গাইজ মানুহবিলাক আহি আছে ফাইনেলি, চাওক বহুতে ওলাল, মানে টাইম আপ হৈ গ'ল। বেল বাজাল এইফালে চাওক, আমাৰ দিছ ইজ আৱাৰ বিউটিফুল কলেজ। চাওক বেলা ডুবু হৈ আছে। চ' কি ক'ম আৰু না। চ' চাইছে যদি গম এবাৰ কলেজটা আকৌ একবাৰ, মানে সদায় দেখাব দৰকাৰ নাই, তথাপি দেখাই আছোঁ আৰু না। তো চাই থাকক ভিডিঅ' এটা। ঘৰত যাই গাইজ ৰিভিউ এটা দিম, মানে একদম টেনশ্যন লাগি আছে। ঘৰত যাই কৈ আছোঁ, মানে এটা টেনশ্যন, এটা কথা হৈ আছে। এতিয়া ঘৰত যাইহে ক'ম, মানে এতিয়া কথা এটা শুনাৰ পৰাই মানে অলপমান মনটা বেয়া গাইজ, কি যে এনেকুৱা হয় গাইজ। তো এইফালে এজন বান্ধৱী লগ পালোঁ। হাই, হেল্ল'। কেনেকুৱা হ'ল এক্সাম? বেয়া। ক'ৰ হোৱা বাই দ্য ৱে? মই লেলাৰ হয়। লেলা? অ'কে। চ' থেংক ইউ, লগ পাই ভাল লাগিল। তো সুধি আছোঁ সকলোকে, মানে চিন নাপাওঁ, এক্সকিউজ মি না সুধিলোঁ আৰু না গাইজ। গাইজ ৰেণ্ডম সুধিবা আৰু নৰো, মই লাজ লাগে, মানে বহুত মানুহ ইয়াত ৰেণ্ডম কেনেকুৱা সুধিম, পাৰিলে তো সুধিলোঁ নাই এখন। তো চালে আপোনালোকে। চ' এতিয়া ঘৰত যাওঁ ৰিভিউটো দি আছোঁ, মানে লাজ লাগিল, বহুত মানুহৰ ভিতৰত গাইজ, বহুত আছে মানে। তো দোস্ত ফাইনেলি ঘৰ যাই পাওঁ আৰু এজন বন্ধুক লগ পালোঁ। কেনেকুৱা হ'ল? ভালে হা, ভালে কিমান মানৰ কৰিছা?
60 কৰিছোঁ কিমান পাম এতিয়া তো মোৰো সেনেকুৱাই হৈছে আৰু না চ' মই ঘৰত যাই টেনশ্যন এটা কৰি আছোঁ কি হৈ আছে মানে কৈ আছোঁ চাই থাকক তো ভাল না এক্সাম মানে দে নহ'লে তো তাই থাকিল তো মই গৌ যাই আছোঁ চাই থাকক তো দোস্ত সৰু জেগা যাই পাম আৰু তো এতিয়া মানে এইটা দেখাবৰ কাৰণে ভিডিঅ' এটা কৰিলোঁ মানে চানিজ টুবু মোৰ এতিয়া ইমান ভাল লাগে গাইছ কি ক'ম মানে বেলাটো ইমান সুন্দৰ হৈ আছে ন তো কি ক'ম আৰু না গাইছ তো মেইন টেনশ্যন এটা মই এইবাৰ কম প্ৰেক্টিকেল যে আছিল গাইছ তো এতিয়া মই এতিয়া সকলোৱে প্ৰশ্ন পেপাৰ এটা চালা প্ৰেক্টিকেল যে আছিল মানে যিসকলে এইবাৰ নতুনকৈ দিছে আৰু না নতুনকৈ যাই দিছে ফাৰ্ষ্ট টেষ্ট নতুনকৈ যাই দিছে তাহাৰ কাৰণেহে বোলে সেইটো প্ৰেক্টিকেল এটা তাহাকহে মাৰ্ক এটা এড কৰিব আমি যিহেতু ৰিপিট মই যিসকলেতো জানে আৰু যিসকলে নাজানে চ' কৈ দিওঁ মই ৰিপিট ষ্টুডেণ্ট যোৱা বছৰ মোৰ বেয়া হৈছিল চ' নিউলি ষ্টুডেণ্টকে মানে মাৰ্কটো এড কৰিব 20 নম্বৰ এটা মানে প্ৰেক্টিকেলৰ চ' মোৰ এটা মই নাপাম আৰু এখন এতিয়া কোৱাতে মাথা চাথা একদম কেনেকুৱা লাগি আছে কাম চাম নেদা হ'ল গাইছে এতিয়া আশা কৰিয়ে না অলপমান ভাল লাগি আছিল আৰু না মনটো তো এখন ইটাও বোলে নেদে তো বহুত এতিয়া শুনা পাই বহুত বেয়া লাগিলে একদম মানে একদম কি ক'ম আৰু ক'ব লগা ভাষাই নাই তো ঘৰত যাই ভালকৈ এক্সপ্লেইন কৰি আছোঁ ভিডিঅ'টো চাই থাকক সকলোকে আৰু গাইজ এনজয় কৰি থাকক আৰু একবাৰ আগৰ ভিউটা দিছ ইজ সন্ধিয়াৰ ভিউ চাই থাকক গাইজ একদম মাথা চাথা গৰম দোস্ত কি ক'ম আহি পালোঁ ঘৰ একদম মাথা চাথা গৰম গাইজ মানে প্ৰেক্টিকেলৰ নাম্বাৰটা ক'লে মানে প্ৰেক্টিকেলৰ নাম্বাৰটা হ'লে নাপাম আৰু চ' এনেকৈ ক'ল আৰু না তো একদম মানে মাথা চাথা কাম নিদা হৈ আছে একদম মানে কাবা লাগি আছে গাইজ কি ক'ম আৰু না একদম প্ৰেক্টিকেলৰ মাত্ৰা একদম কৰিব বোলে ইমান কষ্টকৈ প্ৰেক্টিকেল এটা দিলোঁ মানে হঠাৎ ইমান লিখি নাদিলোঁ এনেকৈ বোলে এনেকৈ কৰিলে গাইজ বহুত বেয়া লাগিল এতিয়া শুনা পাই নাই একদম মানে একদম মাথা খাৰাপ হৈ গৈছে দেখোন সেই ভগৱান এক্সামটো হৈছে আৰু না বেছি ভাল হোৱা নাই তথাপিও হৈছে আৰু ভালেই তথাপিও কুৱেশ্যনছবিলাক মানে আনকমন আৰু না বেছি কমনবিলাক নপৰে তো তথাপিও মানে প্ৰেক্টিকেলৰ নাম্বাৰটা মানে আশা কৰি আছিলোঁ চ' এনেকুৱা হ'ব বুলি ভাবা নাছিলোঁ গাইজ কেতিয়াও একদম হেভি দুখ গাইজ দোস্ত আপোনালোকৰ কেনেকুৱা হ'ল তলত কমেণ্ট কৰি দিবা আৰু প্লিজ সকলোৱে যেন গালি নেদা যেন হেড কমেণ্ট নকৰা আৰু যি বহুতেই কমেণ্ট কৰি নাযায় প্লিজ সকলোৱে যিসকলে চাই যায় প্ৰত্যেকজনে কমেণ্ট কৰি যাবা চব বহুতেই কমেণ্ট কৰি নাযায় কি কথা বুজি নাপাওঁ এতিয়া মানে এটিটিউড এটা কি ক'ম কমেণ্ট এটা কৰি যাবি গাইছে আৰু ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' নকৰা গাইছে লিংকটা ডিছক্ৰিপশ্যনত আছে প্লিজ সকলোৱে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু গাইছে আজিৰ এক্সামটো কেনেকুৱা হ'ল তলত কমেণ্ট কৰি দিব তো ফাইনেলি আহিলোঁ বাৰু ৰুমৰ ভিতৰত তো কি ক'ম আৰু মানে কুৱেশ্যন পেপাৰটা চাওক গাইছ মানে এইবাৰ পূৰা চেঞ্জ এইবাৰৰ কুৱেশ্যন পেপাৰটা পূৰা চাওক মানে লিখিছে যে those who applied till HS final exam 2023 have been treated as all course students মানে যোৱা বছৰ কিবা এইবিলাক দিছে বুজি নাপাওঁ এতিয়া তো মেইন কথাটো হ'ল চাওক পাৰ্ট চি মানে যোনটা মানে প্ৰজেক্ট এটা দিছে সেই প্ৰজেক্টটা মানে একদম নাপামেই আৰু না প্ৰজেক্টৰ প্ৰেক্টিকেলৰ মাৰ্কটা নাপামি চব আমাৰ কাৰণে সেইকাৰণে এতিয়া কৰিব দিছে আৰু যে পাৰ্ট প্ৰেক্টিকেলৰ জেগাত এতিয়ালৈ ইয়াৰ প্ৰেক্টিকেলৰ জেগাত মানে নাম কুৱেশ্যনছ দিছে আৰু না চ' পাৰ্ট চিতে আমাক এক্সট্ৰা কাগজ দিছে যে লিখি কাৰণে চ' যিসকলে নতুন ক'লৈ আপোনালোকক যিসকলে নতুন সিহঁতে নাম্বাৰ পাব চ' আমি নাপাম চ' এতিয়াই গাইজ বিয়াটো মোৰ একদম দেখোনৰ পৰা ভাবি মাথা খাৰাপ গৈছে তো লাল চাহ খাই আছোঁ গাইজ দিছে লাল চাহ লগত তেৰি মেৰি আছে চ' একদম গাইজ টেনশ্যন একদম মানে এখনৰ চাৰে কোৱাৰ পৰা মেমে কোৱাৰ পৰা মানে একদম মাথা চাথা খাৰাপ হৈ আছে গাইজ কি ক'ম মানে প্ৰেক্টিকেলৰ মাৰ্ক এটা এড নকৰিব আৰু তো দিছ ইজ কুৱেশ্যন পেপাৰ চ' দেখুৱাই নেদেখাং আৰু চ' যিসকলে দিছা সিহঁতে গমে পাই চ' একদম মাথা চাথা নেক্সট কৰোঁ গাইজটো নেক্সট ভিডিঅ' নেক্সট আছে এডুকেশ্যন চ' এডুকেশ্যন দিনা সকলোকে লগ পাম চ' তেতিয়ালৈকে সকলোকে বাৰু মোৰ সেইটাই টেনশ্যন গাইজ মানে প্ৰেক্টিকেলৰ মাৰ্ক পাই যে কি কৰিব আৰু চ' মোৰ এক্সাম বেছি ভালো হোৱা নাই চ' পাম আৰু 5 মাৰ্কছ এটা পাম চ' নেক্সট ভিডিঅ' নেক্সট আছে এডুকেশ্যন চ' কলেজতো মানে ৰেণ্ডম বুলি সুধিব খুজিলোঁ চালে আপোনালোকে চ' মানে লেভেলত মানে কথা কৈ ভাল নালাগে সেইবিলাক চ' কৈছে তথাপি ভাল লাগছে তো বেলেগকো সুধিব চেষ্টা ট্ৰাই কৰিছিলোঁ বাট সুধিব নোৱাৰিলোঁ চ' লগ পাম আৰু নেক্সট এডুকেশ্যনৰ ভিডিঅ'ত 19 তাৰিখে এডুকেশ্যন আছে কাৰ এডুকেশ্যন আছে তলত কমেণ্ট কৰি দিব চ' আজিৰ ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ কমেণ্ট কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' লগ পাম এডুকেশ্যনৰ ভিডিঅ'টো তেতিয়ালৈকে কৰি বাই বাই আৰু বাই 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 বাই